মিয়াই নবচালে অসমতেই সংখ্যালঘু হ'ব অসমীয়া। মিয়াইহে বচাই আছে অসমীয়া ভাষা। মিয়াই অসমীয়া নকলেই বাংলাভাষীয়ে অতিক্ৰম কৰিব অসমীয়া ভাষীক। মই স্পষ্টকৈ কৈছো এইবাৰ যেটো লোকপিয়ল হবলৈ গৈ আছে তাত তেখেতসকলে কৈছে জাতি ভিত্তিত ভাষা ভিত্তিত মানে লোকপিয়ল হ'ব। তাৰ পৰা এইবাৰ যদি আমি অসমীয়া ভাষা উঠাই দিওঁ অসমীয়া ভাষা সংখ্যাগুৰু নাথাকে সংখ্যা লঘুত পৰিণত হ'ব। চাব আমি এইবাৰ এই বংগবলীয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্টকৈ কৈছো আমি অসমীয়া ভাষা নিলিখিম, আমি অসমীয়া ভাষা উঠাই দিম। এই অসমীয়া ভাষা আমি উঠাই দিয়াৰ লগে লগে এই অসমীয়া ভাষাটো অসমীয়া জাতিটো সংখ্যা লঘুত পৰিণত হ'ব। এইটো ২৪ ঘণ্টাৰ পূৰ্বে ABMCৰ উপসভাপতি মাইনুদ্দিন আলীৰ মন্তব্য। উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি এইদৰে আগন্তুক লোকপিয়লত পূৰ্ববংগীয় মুছলমানসকলে নিজ মাতৃভাষা অসমীয়া বুলি নিলিখাৰ হুংকাৰ দিছিল মাইনুদ্দিনে। মই স্পষ্টকৈ কৈছো এইবাৰ যেটো লোকপিয়ল হবলৈ গৈ আছে তাত তেখেতসকলে কৈছে জাতি ভিত্তিত ভাষা ভিত্তিত মানে লোকপিয়ল হ'ব। তাৰ পৰা এইবাৰ যদি আমি অসমীয়া ভাষা উঠাই দিওঁ অসমীয়া ভাষা সংখ্যাগুৰু নাথাকে সংখ্যা লঘুত পৰিণত হ'ব। চাব আমি এইবাৰ এই বংগবলীয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্টকৈ কৈছো আমি অসমীয়া ভাষা নিলিখিম, আমি অসমীয়া ভাষা উঠাই দিম। এই অসমীয়া ভাষা আমি উঠাই দিয়াৰ লগে লগে এই অসমীয়া ভাষাটো অসমীয়া জাতিটো সংখ্যা লঘুত পৰিণত হ'ব। বিভিন্নজনে মাইনুদ্দিনক গৰিহণা দিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। সাহিত্য সভাৰ সভাপতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে মাইনুদ্দিনৰ ভাবুকিয়ে অসমীয়া ভাষাৰ ক্ষতি কৰিব নোৱাৰে। ঠিকেই কৈছে, শুনিবলৈ ভালেই লাগিছে, কিন্তু প্ৰকৃততে মাইনুদ্দিনৰ ভাবুকিত আমি চিন্তিত খবৰ হ'ল, কাৰণ পৰিসংখ্যাই দিছে সম্পূৰ্ণ ওলোটা ছবি। অসমত ক্ৰমাৎ হ্ৰাস পাইছে অসমীয়া ভাষীৰ সংখ্যা। অসমীয়া মাতৃভাষাৰ লোকৰ সংখ্যা যথেষ্ট কমিছে। ২০১১ চনৰ লোকপিয়ল মতে অসমীয়া ভাষীৰ সংখ্যা ১,৫০,৯৫,৭৯৭। অসমীয়া ভাষীৰ সংখ্যা হৈছে ৰাজ্যৰ মুঠ জনসংখ্যা ৪৮.৩৮%। সমগ্ৰ দেশত অসমীয়া ভাষী হৈছে মুঠ জনসংখ্যাৰ ১.২৬%। অসমত মুঠ ২০৭টা মাতৃভাষাৰ লোক বাস কৰে। ইয়াৰে মাত্ৰ ১৪টা ভাষাহে ০.৫% বা তাতোধিক লোকে ব্যৱহাৰ কৰে। অসমত সৰ্বাধিক ব্যৱহৃত মাতৃভাষাসমূহ হ'ল অসমীয়া ৪৬.৮৩%, বাংলা ২৮.১৬%, বড়ো ৪.৫১%, হিন্দী ৩.২১%, অন্যান্য ২.৬১%, চাদ্ৰী ২.২৬%, মিচিং ১.৯৮%, নেপালী ১.৯১%, কাৰ্বি ১.৬৪%, ভোজপুৰী 0.89%, উৰিয়া 0.70%, চাওতালী 0.67%, ৰাজবংশী 0.61%, গাৰো 0.55%, মণিপুৰী 0.54%। ২০১১ চনৰ লোকপিয়লৰ মাতৃভাষা তথ্য মতে ৰাজ্যত অসমীয়া আৰু বড়ো মাতৃভাষাৰ জনসংখ্যা যথেষ্ট হ্ৰাস পাইছে, আনহাতে বৃদ্ধি পাইছে বাংলা আৰু হিন্দী ভাষীৰ সংখ্যা। ২০০১ চনত অসমীয়া ভাষীৰ সংখ্যা আছিল ৪৮.৮০%। তাৰ পৰিৱৰ্তে ২০১১ চনত এই সংখ্যা হ্ৰাস পালে ৪৮.৩৮%লৈ। ২০০১ চনত বাংলাভাষী আছিল ২৭.৫৪%। তাৰ বিপৰীতে ২০১১ চনত বৃদ্ধি পালে ২৮.৯১%লৈ। বড়ো ভাষীৰ সংখ্যা ২০০১ চনৰ ৪.৮৬%ৰ পৰা ২০১১ চনত হ্ৰাস পালে ৪.53%লৈ। হিন্দী ভাষীৰ সংখ্যা ২০০১ চনৰ ৫.৮৯%ৰ পৰা বৃদ্ধি পালে ৬.৭৩%লৈ। ১৯৫১ চনত অসমত অসমীয়া ভাষী আছিল ৫৭.৮১%, আনহাতে বাংলা ভাষী আছিল ২১.৬৭%। ২০০১ চনৰ পৰা ২০১১ চনৰ ভিতৰত অসমীয়া ভাষীৰ লোক ২০,২৫,০০
85,319 জন বৃদ্ধি পাইছে। ইফালে বাংলাভাষীৰ সংখ্যা 10 বছৰত 16,80,986 জন বৃদ্ধি হৈছে। অসমত খিলঞ্জীয়া অসমীয়াসকলৰ বহুতেই মাতৃভাষা অসমীয়া বুলিবলৈ লাজ কৰে। খিলঞ্জীয়া অসমীয়াসকলৰ বাহিৰে কেৱল পূৰ্ববংগীয় মুছলমানসকলেহে লোকপিয়লত নিজ মাতৃভাষা অসমীয়া বুলি উল্লেখ কৰে, যাৰ বাবে অসমত অসমীয়া ভাষীৰ সংখ্যা হ্ৰাস পাইছে। ৰাজ্যত আছে প্ৰায় 1 কোটি পূৰ্ববংগীয় মুছলমান। মুঠ জনসংখ্যাৰ প্ৰায় 35% আজি পূৰ্ববংগীয় মুছলমান। এই জনসংখ্যাৰ যদি 50%ও নিজৰ মাতৃভাষা বাংলা বুলি উল্লেখ কৰে, তেন্তে বাংলা ভাষীৰ সংখ্যা 1,37,86,827 হ'বগৈ। আনহাতে অসমীয়া ভাষী হ্ৰাস পাব 1,03,11,351লৈ। বিভিন্ন কাৰণত অসমত অসমীয়া ভাষা লিখা আৰু কথা পতাৰ লোকৰ উদ্বেগজনকভাৱে হ্ৰাস পাইছে, যাৰ ফলত অসমীয়া ভাষালৈ নামি আহিছে অস্তিত্বৰ সংকট। বৰাক উপত্যকাত অসমীয়া ভাষীৰ সংখ্যা তেনেই তাকৰ। তেনে পৰিস্থিতিত মিয়াসকলেও অসমীয়া মাতৃভাষা ত্যাগ কৰিলে সঁচাকৈয়ে সংখ্যালঘুত পৰিণত হ'ব অসমীয়া ভাষী। আৱেগত বহুতে মাইনুদ্দিনক সমালোচনা কৰিলেও বাস্তৱ চিত্ৰখন কিন্তু সম্পূৰ্ণ ওলোটা। সেয়েহে সময় থাকোঁতেই অসমীয়া ভাষাৰ ৰক্ষাৰ বাবে চেষ্টা কৰা উচিত। অন্যথা অতি শীঘ্ৰেই এনে এটা দিন আহিব যিদিনা সঁচাকৈয়ে আমাৰ অসমীয়াৰ মাতৃভাষা কোৱা লোকৰ সংখ্যা সংখ্যালঘুত পৰিণত হ'ব।